সহজ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰক। নমস্কাৰ, আমি ইয়াতে টেকন'লজি ভিডিঅ' ৰেগুলাৰলি লৈ আহোঁ। নমস্কাৰ, আজি এখন প্ৰিণ্টেড চাৰ্কিট বৰ্ডৰ ডিজাইনৰ এটা কাম আমি ভিডিঅ' দেখাবলৈ লৈছোঁ। ভিডিঅ'ৰ এটা চিম্পল চাৰ্কিট ল'ম আমি, যিটোৰ নাম হৈছে ৰেক্টিফায়াৰ। ৰেক্টিফায়াৰতে কৰে কি এচিক ডিচিলৈ কনভাৰ্ট কৰে। ইয়াতে আপোনাৰ এইটো ব্ৰিজ ৰেক্টিফায়াৰ। ব্ৰিজ ৰেক্টিফায়াৰত আপোনাৰ 4টা ডায়োড থাকে, ইয়াতে কেপাচিটৰ থাকে, তাৰপিছত লোডৰ কাৰণে 2ডাল তাঁৰ এনেকৈ ওলাই যায়, যিটো আমি অলৰেডি ফৰ্ম কৰিছোঁ। এটা আমাৰ ডিজাইন ছফ্টৱেৰ হৈছে লাইভৱেৰ। ইয়াত 4টা ডায়োড আমি এনেধৰণে জইন কৰিছোঁ। 2টা ডায়োডৰ কেথড জইন হৈছে, বাকী দুটাৰ এনড জইন হৈছে, আৰু তাৰপিছত আপোনাৰ বেক টু বেক এনেধৰণে জইন হৈ পেলাই এটা ব্ৰিজ ৰেক্টিফায়াৰ যিটো চাৰ্কিট এইটো ফৰ্ম কৰিছে। আপুনি ডায়েগ্ৰামৰ লগত ডিজাইন ছফ্টৱেৰটো মিলাই ল'লে আপুনি ডিজাইন কৰিব পাৰিব। এটা ফিল্টাৰ কেপাচিটৰ দিছোঁ 4700, ইয়াৰ লগতে 0.1 মাইক্ৰ'ফেৰাড এটা দিলে ভাল হয়, যিটোৱে হাই ফ্ৰিকুৱেঞ্চি নইজটো নাইকিয়া কৰে। কিন্তু কমনলি চিম্পল যিবোৰ চাৰ্কিট আছে সেইবোৰত এনেধৰণে ব্ৰিজ ৰেক্টিফায়াৰ ইউজ হয়। আমি 2টা ইনপুট ৰেল দিছোঁ, আৰু এইকেইটা আমি পাৰিলে এটা নাম দি দিম। নেমিংটো আমি পিছতো কৰিব পাৰোঁ। আমি এতিয়া এটা আউটপুট ৰেল, আউটপুটত আপোনাৰ পজিটিভৰ কাৰণে আমি জইন কৰি দিম কেপাচিটৰ পজিটিভৰ পৰা, আৰু নিগেটিভৰ কাৰণে নিগেটিভ লাইন ইয়াতে আমি জইন কৰি দিলোঁ। এই প্ৰিণ্টেড চাৰ্কিট বৰ্ডলৈ কেনেকৈ কনভাৰ্ট কৰিব সেইটো দেখাব বিচাৰোঁ। কেনেধৰণে অপশ্যনবোৰ চুজ কৰিব। আপুনি লাইভৱেৰটোৰ লগত এটা পেকেজ আছে PCB উইজাৰ্ড বুলি। এই ছফ্টৱেৰটো আপুনি ল'লে দুটাই পেৰেলেলি চলাই থাকিব লাগে, তেতিয়া কনভাৰ্ট কৰিব পাৰে। প্ৰথমে আমি যাম ইয়াৰে টুলছত, কনভাৰ্ট ডিজাইন টু প্ৰিণ্টেড চাৰ্কিট বৰ্ড। আমি অট'মেটিক যিটো চিলেকশ্যন আছে সেইটো ডিচেবল কৰি আমি নিজে চিলেক্ট কৰিম। য়েছ আই উইচ টু ডিক্লেয়াৰ মাই অ'ন ডিজাইন হাউ ইট ইজ কনভাৰ্টেড। তাৰপিছত আমি নেক্সট দিলোঁ। বৰ্ড চাইজ এটা 2 ইঞ্চ বাই 2 ইঞ্চ লৈছোঁ। ইউজুৱেলি আপোনাৰ কেপাচিটৰৰ ডায়োড কিমান ডাঙৰ হয় সেইটো বেচিছত আপুনি বৰ্ডটো চিলেক্ট কৰিব পাৰে। আমি নেক্সট কৰিলোঁ। ডায়োডকেইটা আমি চাওঁ ডিফল্ট পেকেজত আছে নাই। ডায়োডকেইটা আপোনাৰ 10.2 মিলিমিটাৰ পেকেজত আছে, যিটো 4001 4007 চিৰিজৰ ডায়োড, যিটো কমনলি ইউজ হয়। কেপাচিটৰ পেকেজটো সদায় চাব ধ্যান কৰি। এতিয়া দুটা টাইপৰ কেপাচিটৰ আছে, এটা এক্সিয়েল এটা ৰেডিয়েল। এক্সিয়েলটো আপোনাৰ ৰেজিষ্টেঞ্চৰ নিচিনা দুপিনে ৱায়াৰ থাকে, ৰেডিয়েলটো আপোনাৰ একে চাইডে ৱায়াৰ থাকে। আমি 0.3 ইঞ্চ 7.6 mm স্পেচিঙৰ এটা ৰেডিয়েল কেপাচিটৰ আমি চিলেক্ট কৰি ল'লোঁ। অলপ সৰু থাকিলে আমি সৰু ল'ব পাৰে, বা ডাঙৰ যদি কেপাচিটাৰ আছে যেনেকৈ ধৰক 10,000 mAh, তাৰ কাৰণে বেলেগ এটা চাইজ আপুনি চুজ কৰিব পাৰে। মই 0.3 প্ৰায়বোৰ কেপাচিটাৰ হৈ যাব লাগে। আমি নেক্সট কৰিলোঁ। নেক্সট কৰাৰ লগালগ আপোনাৰ অট'মেটিক প্লেচমেণ্টৰ কাৰণে আমি দিছোঁ, আৰু অট'মেটিক কানেকশ্যনবোৰ হৈ যাবৰ কাৰণে আমি দিছোঁ। আপুনি মেনুৱেলি কৰিব পাৰে, মেনুৱেলি কৰাটো বেটাৰ, কিন্তু আমি সৰু চিম্পল চাৰ্কিট কাৰণে অট'মেটিক কৰিম। অট'মেটিক কনভাৰ্ট হ'ব। এতিয়া আমি যাওঁ PCB উইজাৰ্ডত, নতুন প্ৰজেক্ট হিচাপে ইয়াত PCB বনি আছে নিজে নিজে, ডায়োডকেইটা প্লেচমেণ্ট হৈ গৈছে। অট'মেটিক ৰাউটিং কৰি ছফ্টৱেৰ আমাক প্ৰিণ্টেড চাৰ্কিট বৰ্ডখন বনাই দিলে। আমি চাওঁ যে প্ৰিণ্টেড চাৰ্কিট বৰ্ডখন দেখাত কেনেকুৱা হ'ব। আমি হেৰি কৰিলোঁ, এইটো আপোনাৰ কম্পনেণ্ট চাইড আৰ্টৱৰ্ক চিল্ক স্ক্ৰীণ এইখিনি আপোনাৰ প্ৰিণ্ট আউট হ'ব। গ্ৰিডটো কিবা কৰি আপোনাৰ ডট যিটো দেখিছে ডিচেবল কৰিব পাৰি। গতিকে আপোনাৰ এইটো ৰিয়েল প্ৰডাক্ট, আৰু আচলতে বৰ্ডখন এনেধৰণে হ'ব। আমি জুম কৰি দেখাইছোঁ। এইখন আপোনাৰ ৰেক্টিফায়াৰ বৰ্ড হৈ গ'ল।
ইয়াতে এটা বস্তু মন কৰিছে যে আপুনি দুটা ৰেল আছে কিন্তু আমাৰ DC ৰেলটো বনোৱা নাই আমি আৰ্টৱৰ্কত চালোঁ যে এইকেইটা ৰেলতো কানেকশ্যন কৰা নাই এনেকেবোৰ ড্ৰবেক থাকে ড্ৰবেক বা ডিফেক্ট দেখিলে আপুনি পুনৰ বনাই ল'ব পাৰে আমি মেনুৱেলি ইয়াতে কৰি পেলাই আমি কামটো শেষ কৰিম এনেকৈ গাইডিং ৰেল দি দিলোঁ এটা কানেক্টৰ দি দিলোঁ এইটো কেপাচিটৰৰ ভেলু আপুনি চিল স্ক্ৰীনৰ বস্তুবোৰ এলাইন কৰিব লাগে এনেধৰণে আমি চাওঁ যে AC টো কেনেধৰণে দিব পৰা যায় কানেকশ্যন DC কাৰণে চিম্পল কানেকশ্যন আমি এডাল জইন কপাৰ ৱায়াৰ ল'লোঁ এইটো কানেক্টৰৰ পৰা আমি জইন কৰি দিম ইয়াতে আৰু তাৰপিছতে এনেধৰণে আমি জইন কৰি দিলোঁ নিগেটিভ লাইনৰ বাবে ইয়াৰ পৰা আমি এটা জইন কৰিলোঁ আৰু এই দুটা লাইন যিহেতু পজিটিভ নিগেটিভ হ'ল মাজৰ কেইডাল আপোনাৰ AC লাইনছ হ'ব আমি এনেধৰণে জইন কৰিলোঁ ৰিয়েলিষ্টিক আপোনাৰ যদি বৰ্ড বনায় তেনেহ'লে আপুনি লাইন আৰু স্পেচিংবোৰ ধ্যান ৰাখিব আৰু কমচে কম জেগা লোৱাকৈ বনাব আমাৰ AC লাইন দুটা ৰেডি হৈ গ'ল পিছত আপুনি কাৰেকশ্যন কৰিব পাৰে এইটো লৈ ল'লে আপোনাৰ এই পইণ্টটো আমি এনেকৈ কৰিলোঁ দেখাত ধুনীয়া এখন আনপপুলাৰ বৰ্ড এনেধৰণে হৈ গ'ল এতিয়া আপোনাৰ আমি বৰ্ড লেআউটটো চাম এইখন এনেকুৱা ডায়েটকেইটা আছে নাম্বাৰিং আপুনি ইচ্ছা কৰিলে দিব পাৰে ইমান কম স্পেচিঙৰ কাৰণে আপোনাৰ কম্পনেণ্ট ভেলুবোৰ দিয়াটো অলপ সম্ভৱ নহয় আৰু আপোনাৰ এইটো লেআউট সুন্দৰকৈ হৈ গৈছে আমাৰ ৰেক্টিফায়াৰ আমি ইয়াতে নাম এটা দি দিম কপাৰ লেয়াৰ যাব ভোল্ট 15 ভোল্ট আৰু এইকেইটা আপোনাৰ মাৰ্কিং কেইটা আপুনি দি দিব পাৰে এইটো ধৰক প্লাছ এইটো আপোনাৰ মাইনাছ এইফালে AC চিম্বলটো আমি দি দিম DC আমাৰ বৰ্ডখন এনেকুৱা ইন ৰিয়েলিটি আপোনাৰ বৰ্ডখনৰ যেটো লুক এণ্ড ফিল হ'ব এটা এনেধৰণৰ ইমানতে আমি আজিৰ ভিডিঅ' সামৰিছোঁ এটা চিম্পল ৰেক্টিফায়াৰ চাৰ্কিট যেটো আমি লাইভ ৱায়াৰ বনাই পেলাই কম্পনেণ্টবোৰৰ ভেলুবোৰ চুজ কৰিলোঁ তাৰপিছত আমি প্ৰিণ্টেড চাৰ্কিট বৰ্ডলৈ কনভাৰ্ট কৰিলোঁ আকৌ মই ইণ্টাৰেষ্টিং কিছুমান ভিডিঅ' আনি থাকিম বেচিক্সৰ ওপৰত মই গুৰুত্ব দিম যিটো আমাৰ কলেজ বা ইউটিউবত নিশিকায় আমাৰ চেনেলৰ লগত জড়িত থাকিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ